পৰীক্ষাত প্ৰতিটো পদৰ কাৰণে তেওঁলোকে নিমন্ত্ৰণ পাইছে। অৰ্থাৎ এজন ছাত্ৰ তেওঁ আপোনালোকে চাব যে তেওঁ ৱাৰ্ড বয় ৱাৰ্ড গাৰ্লৰ কাৰণেও তেওঁ নিমন্ত্ৰণ পাইছে মৌখিক পৰীক্ষাৰ কাৰণে, তেওঁ গ্ৰেড 4ৰ কাৰণেও নিমন্ত্ৰণ পাইছে, তেওঁ এটেণ্ডেণ্টৰ কাৰণেও নিমন্ত্ৰণ পাইছে, তেওঁ লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণেও নিমন্ত্ৰণ পাইছে, পিয়নৰ কাৰণেও নিমন্ত্ৰণ পাইছে, ড্ৰাফ্ট্ৰিৰ কাৰণেও নিমন্ত্ৰণ পাইছে। এইধৰণে সকলো পদৰ কাৰণে কিছুমান ছাত্ৰ ছাত্ৰীয়ে নিমন্ত্ৰণ পাইছে। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল যে কিছুমান ছাত্ৰ ছাত্ৰী আছে যিবিলাকে একেটা পদতে, এই কথাটো খুব গুৰুত্বপূৰ্ণ কথাটো মন কৰিব যে একেটা পদতে তেওঁক আচলতে দুখন বৰ্ডৰ সন্মুখত পৰীক্ষা দিবলৈ বা মৌখিক পৰীক্ষা দিবলৈ তেওঁক সুবিধা কৰি দিয়া হৈছে। সেইদৰে আমি কেইটামান আপোনালোকক ৰোল নাম্বাৰ আপোনালোকক ইয়াতে দি দিব পাৰোঁ। এইবিলাক ৰোল নাম্বাৰ 1418077। এইজন ছাত্ৰই সৰ্বমুঠ 13টা পদত তেওঁ মৌখিক পৰীক্ষা দিবলৈ সুবিধা পাইছে। 1489017 তেওঁ 13টা পদত পৰীক্ষা দিবলৈ সুবিধা পাইছে। 149403331 তেওঁ 13টা পদত পৰীক্ষা দিবলৈ সুবিধা পাইছে। এই ধৰণে দেখিছোঁ যে সাংঘাতিক ধৰণে এক কেলেংকাৰী সংঘটিত হৈছে, বেমেজালি সংঘটিত হৈছে। আৰু ইয়াৰ জৰিয়তে কিছুমান ব্যক্তিক আচলতে কিছুমান দালালে বা কিছুমানে চাকৰি দিব পৰাকৈ কিছুমান ব্যৱস্থা কৰি লৈছে। আজি ৰাতিপুৱা আমি আমিনুল হক নামৰ এজন ছাত্ৰৰ, এজন যুৱকৰ তেওঁ এটা ফেচবুক পোষ্ট দেখিলোঁ। তেওঁ খুব স্পষ্টকৈ কৈছে যে তেওঁৰ পিছফালে বহা, তেওঁৰ ৰুমত একেটা ৰুমতে বহা এজন ছাত্ৰ, তেওঁৰ ৰোল নাম্বাৰটো কৈ দিছে যে 1269042। এই ছাত্ৰজনে আপোনাৰ এই পৰীক্ষা যিদিনাখন অনুষ্ঠিত হৈছিল সেইদিনাখন OMR ছিটখন তেওঁক খালী ৰাখিছিল। আৰু খালী ৰখাৰ পাছত তেখেতক যেতিয়া তাত থকা পৰীক্ষা নিৰীক্ষকে যেতিয়া সুধিলে যে আপুনি এইখন কিয় খালী ৰাখিছে, তেওঁ 4টামান উত্তৰ কৰি সেইখন জমা দি দিছিল। আৰু সেইজন ছাত্ৰই এতিয়া আমি দেখিবলৈ পাইছোঁ যে তেখেতে 2টা পদৰ তেওঁ মৌখিক পৰীক্ষাৰ বাবে তেওঁ নিযুক্তি লাভ কৰিছে। তেওঁৰ ৰোল নাম্বাৰটো হ'ল 1269042। অৰ্থাৎ এই গোটেই কথাটোৰ পৰা খুব স্পষ্ট হৈ পৰিছে যে লখিমপুৰ মেডিকেল কলেজত যি 3য় বৰ্গ আৰু 4ৰ্থ বৰ্গৰ নিযুক্তিৰ যি প্ৰক্ৰিয়া চলি আছে, এই নিযুক্তি প্ৰক্ৰিয়াত সাংঘাতিক ধৰণৰ কেলেংকাৰী সংঘটিত হৈছে, ইয়াত বেমেজালি আছে। আৰু ইয়াত আমাৰ সন্দেহ তাৰ যিসকল স্থানীয় নেতা আছে, তাৰ কিছুমান স্থানীয় বিষয়া, তেওঁলোকে এই নিযুক্তি প্ৰক্ৰিয়াটোত আচলতে তেওঁলোকৰ নিজৰ কিছুমান মানুহক তেওঁ চাকৰি দিবৰ কাৰণে বা পইচাৰ বিনিময়ত কাৰোবাক চাকৰি দিবৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিছে। সেইকাৰণে আমি আজি ৰাইজৰ দলে আমি আপোনালোকক স্পষ্টকৈ এই সন্দৰ্ভত এটা উচ্চ পৰ্যায়ৰ তদন্ত কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। এই সন্দৰ্ভত যিহেতু বিধানসভা চলি আছে, বিধানসভাত চৰকাৰী বিবৃতি দিব লাগে। আৰু এই সন্দৰ্ভত আটাইবিলাক শংকা, যিবিলাক মানুহে সন্দেহ প্ৰকাশ কৰিছে, যিবিলাক অভিযোগ উঠিছে, এই অভিযোগবিলাক খণ্ডন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যদি চৰকাৰে এই কামটো নকৰে তেনেহ'লে আমি বুজিবলৈ আৰু বাকী নাথাকিব, ৰাইজেও বুজিবলৈ বাকী নাথাকিব যে এই নিযুক্তি কেলেংকাৰীত সাংঘাতিক ধৰণৰ এটা কেলেংকাৰী সংঘটিত হৈছে। আৰু আমি ৰাইজৰ দলে আমি জাতীয় যুৱ বাহিনীয়ে আমি অনাগত দিনত আমি এই যি নিযুক্তি কেলেংকাৰী সংঘটিত হৈছে ইয়াৰ অধিক তথ্য আমি আপোনালোকৰ সন্মুখত আমি ফাদিল কৰিম যিসকলে এই বক্ৰপথেৰে নিযুক্তি লোৱাৰ চক্ৰান্ত কৰিছে বা এই বক্ৰপথেৰে নিযুক্তি দিয়াৰ ক্ষেত্ৰত কোন জড়িত আছে। এই কথা বতৰাবিলাক আমি আৰু কিছুদিনৰ পিছত অতি সোনকালে আপোনালোকৰ ওচৰত আমি আকৌ ৰাজহুৱাকৈ আমি ঘোষণা কৰিম। কিন্তু আমি আজি যিখিনি তথ্য প্ৰমাণ আপোনালোকৰ ওচৰত দিছোঁ, আমি আপোনালোকক হোৱাটছএপৰ জৰিয়তে বা আপোনালোকক মেইলত আমি আপোনালোকক অধিক তথ্যবিলাক আপোনালোকক পঠাই দিব পাৰিম আমি হোৱাটছএপত, যে কি ধৰণে এজন প্ৰাৰ্থীয়ে কেইবাটাও পদৰ কাৰণে তেওঁ বাছনি হৈছে আৰু কি ধৰণে এই সাংঘাতিক ধৰণৰ এটা কেলেংকাৰী সংঘটিত হৈছে। গতিকে মই আশা কৰিম যে আপোনালোকে এই বিষয়টো চৰকাৰৰ ওচৰত দৃষ্টিগোচৰ কৰি আজি সকলো সংবাদ মাধ্যমতে এই বিষয়টো আচলতে ব্যাপকভাৱে চৰ্চা হৈছে যে এই বিষয়টো চৰ্চালৈ আনি চৰকাৰৰ দৃষ্টিগোচৰ কৰিব লাগে আৰু চৰকাৰে যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেই কথাটো আমি নিশ্চিতভাৱে আমি চাম। ধন্যবাদ। হয়,
মই প্ৰথমতে আপোনালোকক ক'লোঁ যে চৰকাৰখনৰ যিটো নীতি সেই নীতিটো হ'ল যে তেওঁলোকে কোনোবাই যদি তেওঁলোকৰ বিৰুদ্ধে কথা কয় তেন্তে তেওঁৰ মুখখন বন্ধ কৰি দিয়াটোৱেই নীতি। আজি আপোনালোকে বিধানসভাতে দেখিছে যে কি ধৰণে বিৰোধীৰ ওপৰত আক্ৰমণ নমাই অনা হৈছে। বিৰোধীয়ে যদি কথা ক'বলৈ বিচাৰে বিৰোধীৰ মুখখন বন্ধ কৰি পেলাব বিচৰা হৈছে। গতিকে চৰকাৰখন এই ক্ষেত্ৰত একেবাৰে সংবেদনশীল নহয়। চৰকাৰখনে কেতিয়াও দুৰ্নীতিটো ৰোধ কৰাটো বিচৰা নাই, আৰু যদি সঁচাকৈ দুৰ্নীতি ৰোধ কৰিব বিচাৰিছে তেনেহ'লে যি অভিযোগ আহিছে, আজি ভিক্টৰ দাসে যি অভিযোগ আনিছে, আজি জয়া কলিতাই যি অভিযোগ আনিছে, এই অভিযোগৰ সন্দৰ্ভত বিচাৰ হ'ব লাগিছিল। আজি আমিনুল হকে যি অভিযোগ আনিছে এই অভিযোগবিলাক আচলতে বিচাৰ হ'ব লাগিছিল, কিন্তু চৰকাৰে এই বিচাৰ কৰাৰ বাদে তেওঁলোকে যিবিলাকে অভিযোগ আনে তেওঁলোককে উল্টা জেলত ভৰোৱা ধৰণৰ যি প্ৰৱণতা, এই প্ৰৱণতা তেওঁলোকে লৈ আহিছে আৰু বিৰোধীক আচলতে কণ্ঠৰোধ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা চলাইছে। হয়, কালিতো আচলতে যিগৰাকী মহিলাই অভিযোগ আনিছে তেখেতেতো কৈছে ভৱেশ কলিতাই তেখেতৰ পানীপুৰি বিলো দিছে। গতিকে এয়া নিশ্চিতভাৱে হয়তো তেনেকুৱা এটা সম্পৰ্ক থকাৰ পাছত যদি তেখেত জয়া কলিতাই যদি কৈছে যে ভৱেশ কলিতাই পইচা বিচাৰিছিলে তেন্তে নিশ্চিতভাৱে কিবা এটা গণ্ডগোল আছে। আমি এই কথাটো একেবাৰে কৈ দিয়া নাই যে ভৱেশ কলিতা জড়িত হয়, কিন্তু আমি এই কথাটো দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে ভৱেশ কলিতা জড়িত হয় নে নহয় এই সন্দৰ্ভত তদন্ত হ'ব লাগে। জয়া কলিতাই যি অভিযোগ আনিছে এই অভিযোগৰ ভিত্তিত তদন্ত হ'ব লাগে, আৰু যদি এই তদন্ত নকৰে, যদি চৰকাৰখনে তদন্ত নকৰি মনে মনে যদি বিষয়টোক গাপ দিবলৈ চেষ্টা কৰে বা মনে মনে যদি থাকে বা মৌনতা অৱলম্বন কৰে তেনেহ'লে আমি বুজিবলৈ আৰু বাকী নাথাকিব যে এই যি অভিযোগ আনিছে জয়া কলিতাই এই অভিযোগ সত্য, আৰু এই অভিযোগৰ ভিত্তিত চৰকাৰখনে আচলতে হলঠেকত পৰিম বুলি ভাবিয়েই এই ধৰণৰ কোনো কেলেংকাৰী তদন্ত কৰা নাই। হ'বনে?